নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিনে পূজাৰ বতৰৰ লগতে নিৰ্বাচনী বতৰাও কঢ়িয়াই আনিব। আমাৰ ৰাজ্যখনত অহা বছৰ অৰ্থাৎ 2026ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। পূৰ্বেও বহুবাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু এই নিৰ্বাচনবোৰত বিভিন্ন শাসকীয় দলৰ অদল বদল ঘটিছে। অৱশ্যে আমাৰ দেশত নিৰ্বাচনে অনা পৰিৱৰ্তনৰ লগত সাধাৰণ ৰাইজৰ ভাত কাপোৰৰ পৰিৱৰ্তনৰ কোনো সম্বন্ধ নাথাকে। কিন্তু এটা কথা সত্য যে ভাৰতীয় গণতন্ত্ৰক জীয়াই ৰখাৰ স্বাৰ্থত এই সাধাৰণ নিৰ্বাচনবোৰে এক ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ চুবুৰীয়া কেইবাখনো দেশত বৰ্তমান গণতন্ত্ৰৰ যি বুটৌ লগা অৱস্থা হৈছে, তাৰ তুলনাত আমাৰ দেশত এতিয়াও গণতন্ত্ৰ যথেষ্ট শক্তিশালী ৰূপত থিয় হৈ আছে। আমাৰ দেশত এতিয়াও ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰি চৰকাৰ গঠনৰ সপোন ৰচে। আমাৰ অসমত যোৱা 4টা দশকত হৈ যোৱা নিৰ্বাচনবোৰ পৰ্যালোচনা কৰিলে দেখা পোৱা যায় যে অতি সীমিত আকাংক্ষা আৰু ক্ষোভৰ বশৱৰ্তী হৈয়ে ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। 85 চনৰ নিৰ্বাচনৰ পূৰ্বে অসমত চলা বিদেশী বহিষ্কৰণৰ দাবীৰ আন্দোলনে ৰাইজক জাগৰণমুখী কৰি ৰাখিছিল আৰু সেয়েহে ৰাইজেও এই নিৰ্বাচনত বিদেশী সমস্যা সমাধানৰ আশা আৰু আন্দোলন বিৰোধীসকলক ৰাজনৈতিকভাৱে উৎখাতৰ সংকল্প লৈয়ে আন্দোলনৰ নেতাসকলে জন্ম দিয়া আঞ্চলিক শক্তি অসম গণ পৰিষদক ক্ষমতাত বহুৱাইছিল। কিন্তু ক্ষমতা লাভ কৰি এই দল বা ইয়াৰ নেতাসকলে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ দাঙি ধৰিবলৈ বেছি সময় নললে। আপোনজনৰ পৰা লঞ্চিত হৈ ৰাইজ ইমানেই হতাশ আৰু ক্ষোভিত হৈ পৰিছিল যে পৰৱৰ্তী নিৰ্বাচনত এদিন ৰাজনৈতিকভাৱে উৎখাত কৰিবলৈ সংকল্প লোৱা দলটোকেই পুনৰ ক্ষমতাত অধিষ্ঠিত কৰি নিজৰ মনৰ খং পাতলাইছিল। পৰৱৰ্তী নিৰ্বাচনত সমূহত ভোটাৰ ৰাইজে বিশেষ কোনো আশা আকাংক্ষা নোহোৱাকৈ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে আৰু মাজে মাজে শাসকীয় দলৰ অদল বদল ঘটাইছে। কিন্তু উল্লেখনীয় কথাটো হ'ল যে অসমৰ সমস্যাৰাজি ক্ষেত্ৰত যেনে বিদেশী নাগৰিকৰ সমস্যা, বিভিন্ন জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা, আন্তৰ্জাতিক সীমা, আন্তঃৰাষ্ট্ৰীয় সীমা চিনাক্তকৰণ আৰু সেইবোৰৰ নিৰাপত্তা ব্যৱস্থা আদিৰ ক্ষেত্ৰত দলবোৰৰ বিশেষ কোনো স্থিতি বা নীতি আমি আজিলৈকে শুনিবলৈ পোৱা নাই। এই সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰী মুখপত্ৰৰ ভাষ্য সদায় একেই আছে। ভৰপূৰ এই সমস্যাৰাজিৰ লগত নতুনকৈ সৃষ্টি হোৱা কিছু সমস্যা যেনে যুৱ মানসিকতা আদি সাঙুৰি লৈ সৃষ্টি হোৱা পৰিৱেশতেই এইবাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। এনে এক সন্ধিক্ষণত হোৱা নিৰ্বাচনত ভাৰতীয় গণতন্ত্ৰই নিজৰ মৰ্যাদা কিমান দূৰ সুৰক্ষিত কৰি ৰাখিব পাৰিব বা ভাৰতীয় গণতন্ত্ৰই সৰ্বসাধাৰণ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতি কিমান সুবিচাৰ দিব পাৰিব, সেই প্ৰশ্নৰ উত্তৰতেই আমাৰ জাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰি আছে। আপোনালোকৰ বহুমূলীয়া মতামতৰ আশালৈ মই মুনীন নবিছে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।